আজিৰ এই বিশেষ অতিথি স্বৰ্ণকন্যা হিমা দাস অৰ্জুন বঁটাপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন দৌৰবিদ অসমৰ সুসন্তান হিমা দাস স্বৰ্ণকন্যা হিমা দাস আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতলৈ আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন লগতে কৃতজ্ঞতা জনাইছোঁ। আৰু এই চিগতে মই হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সম কৰ্মকৰ্তা তেখেতক মই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে মই মঞ্চলৈ পুনৰবাৰ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ কামৰূপ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা ডাঙৰীয়া লগতে হাজো ৰাজ্য চক্ৰৰ চক্ৰ বিষয়া মাননীয় অপ্ৰতিম গোস্বামী ডাঙৰীয়া দুয়োগৰাকীকে মই মঞ্চলৈ আদৰি আনিবলৈ কৰ্মকৰ্তাক অনুৰোধ জনাইছোঁ। আৰু কি কম ভাবিয়ে পোৱা নাই এতিয়া নিয়মটো কৰি দিওঁ। বহুদিনৰ পৰা হাজোলৈ আহিম বুলি থিৰাং কৰি থৈছিলোঁ, যদিও কিছু কিছু অসুবিধাত আহিব পৰা নাছিলোঁ। আৰু মাজতে এটা বৃহৎ ডাঙৰ অনুষ্ঠানো হৈ গৈছে ইয়াতে, তাতো থাকিব পৰা নাছিলোঁ। কিন্তু এটা শুভ দিন ভোগালী মাঘৰ 1 তাৰিখ আৰু এই শুভক্ষণত থাকিব পাই মই নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ। বা যাওক লগতে মই যেতিয়া ক'ৰবাত খেলিবলৈ যাওঁ, তাত যেতিয়া এটা ফাইনেল হওক বা গেমৰ আগতে প্ৰথমতে হাজো হয়গ্ৰৱ মাধৱ মন্দিৰ আৰু পুৱামক্কাত আপোনালোক সকলোৱে গৈ সেৱা জনায়। আৰু সেই যি আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰে, সেই আশীৰ্বাদ মোৰ ওচৰত পৰেগৈ আৰু মই আকৌ অসমলৈ তথা হাজোলৈও গৌৰৱ কঢ়িয়াই আনো। বহুত আশা কৰোঁ হাজোবাসীৰ পৰা, হাজোবাসী খেলৰ ক্ষেত্ৰত আগুৱাই যাওক। বৰ্তমান হাজোৰ ক্ৰীড়া সন্থায়ো বছৰজোৰা কাৰ্যসূচী হাতত লৈছে, তেওঁলোককো এই মঞ্চৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হাজোত বহু প্ৰতিভাশালী আছে, তেওঁলোকো যাতে এদিন ওলাই আহি অসমৰ নাম কৰে। আৰু মই এটা বস্তু হজম কৰিব পৰা নাইকিয়া, সকলোৱে কৈ আছে বেয়া নাপাব কোৱাৰ কাৰণে। ইয়াতে অপশক্তি বোলা বস্তু এটা শব্দ এটা শুনি আছোঁ, কিন্তু অপশক্তি এই হাজোবাসী ৰাইজক একো কৰিব নোৱাৰে, ক'ৰবাতে উফৰাই পেলাব, হয়নে নহয়? কাৰণ আপোনালোকৰ যি একতা, এই এনাজৰীডাল সদায় বান্ধোনত থাকক আৰু গোটেই বিশ্বই এটা মেছেজ পাওক বা পাইছে যে ইয়াতে সকলো সমিলমিলেৰে এখন সমাজ গঢ়ে। গতিকে মই অসমৰ সকলো ৰাইজক অনুৰোধ কৰিম যাতে হাজোলৈ আহক, হাজোৰ এই সংস্কৃতি চাওক, কেনেধৰণে একেডাল বান্ধোনত বান্ধ খুৱাই ৰাখিছে। লগতে হাজোৰ যি আপোনালোকৰ প্ৰচেষ্টা, যিকোনো অনুষ্ঠানত সাংস্কৃতিক হওক, খেলৰ জগত হওক, সদায় আগৰণুৱা হৈ আছে। তেনেকৈ গৈ থাকক। সংস্কৃতি খেলে মানুহক আৰু এজন সুস্থ সবল কৰি ৰখাত সহায় কৰে। গতিকে সেইখিনি আশা কৰিম।
মই যিহেতু মই কৈছোঁৱেই যে ছাত্ৰ সন্থাৰ লগত ক্লাছ 5 পৰাই জড়িত হৈ আছে আৰু বৰ্তমান কিছু বাহিৰত থকা হেতুকে ছাত্ৰ সন্থাৰ লগত পৰোক্ষভাৱে জড়িত নহ'লেও ছাত্ৰ সন্থাৰ মনটো সদায় আছে। আমিও এটা কথা ছাত্ৰ সন্থাৰ যিসকলে কৰে এটা কথা কয়, জন্মদাত্ৰী মা, অসম মোৰ মা, ভাৰত মোৰ মা, পালিত লালিতসকল এজন মা আৰু ছাত্ৰ সন্থা এগৰাকী মা। গতিকে কেতিয়াবা ভাষা শিকাম। গতিকে আপোনালোকো সদায় ভালে থাকক, ভাল কাম কৰি যাওক আৰু মোক আশীৰ্বাদ দি যাওক যাতে ভাল কাম কৰি যাব পাৰোঁ। ধন্যবাদ। জয় অসম। আমি